নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাহুল চুটিয়া নামৰ মোৰ এই নতুন চেনেলটোলৈ তো এইটো মোৰ নতুন চেনেল আৰু এইটো মোৰ প্ৰথম ভিডিঅ' গতিকে আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ লগত এখন ৰেচিপি শেয়াৰ কৰিম আসলতে ৰেচিপি বনোৱাত মই ইমান এক্সপাৰ্ট নহয় তথাপিও বজাৰৰ পৰা অলপমান খাচী মাংস আনিছিলো গতিকে সেই খাচী মাংস ৰেচিপিটো মই কেনেকৈ বনাম আৰু খাইলৈ কেনেকুৱা লাগিলে সেইখিনি মই তোমালোকৰ লগত শেয়াৰ কৰিম তো আহাচোন এতিয়া আমি পাকঘৰলৈ যাওঁ তো ইনগ্ৰেডিয়েন্ট হিচাপে মই লৈছো খাচী মাংস বেছি নহয় এপোৱা আনিছিলো তাৰ পিছত এইখিনি ইয়াতে তোমাৰ মছলা আছে ৰেড চিলি জিৰা তাৰ পিছত মিট মছলা ধনিয়া এইখিনি মিক্স আছে তাৰ পিছত ইয়া অলপমান খুন্দি লৈছো মই লং ইলাইচি আৰু ডালচেনি তাৰ পিছত এইখিনি হৈছে তোমাৰ নহৰু আৰু আদা বটা এইকিটা কেঁচা জলকীয়া পিয়াজ দুটা কাটি লৈছো তেজপাত আছে আৰু পিয়াজ এটা মই পিচিও লৈছো লগতে বিলাহী এটা লৈছো আৰু এইখিনি আলু এটা প্ৰথমে মই আলুখিনি তেলত ফ্ৰাই কৰিম ইয়া মই গেছত কেৰাহীখন পাতি লৈছো কেৰাহীখনত অলপ পানী আছিল পানীখিনি শুকাই লওক তাৰ পিছত মই ইয়াতে মিঠাতেল দি দিম ইয়া কেৰাহীখন গৰম হৈ গৈছে আৰু এতিয়া ইয়াতে মই অলপ মিঠাতেল দিম ইয়া মই অলপমান মিঠাতেল দি দিলো মিঠাতেলখিনি গৰম হৈছে এতিয়া মই এই কাটি থোৱা আলুখিনি ইয়াতে দি দিম তেল উফৈ পৰিব কিন্তু এতিয়া মই আলুখিনি অলপ ৰঙা হোৱালৈকে ফ্ৰাই কৰি থাকিম অকণমান সময়ৰ বাবে ইয়াৰে ঢাকনখন মই মাৰি দিম এতিয়া অলপ চাম এইখিনি কিমান সিজিছে এয়া দেখা পাইছা অলপ অলপ ৰঙা হ'বলৈ আৰম্ভ কৰিছে আৰু অলপ ৰঙা হ'বলৈ দি দিব লাগিব তাৰ পিছত মই এখিনি কাঢ়ি দিম প্ৰায়বোৰ ৰঙা হৈছে দেখিছা এইবোৰ আৰু অকণমান লাগিব তো এইখিনি প্ৰায় ৰঙা হৈ গৈছে গতিকে এতিয়া মই এইখিনি এটা বাচনত কাঢ়ি দিম ঠিক আছে এইখিনি হৈ গৈছে এতিয়া মই এই গৰম হৈ থকা তেলখিনিতে পিয়াজখিনি দি দিম প্ৰথমে মই এয়া কাটি থোৱা পিয়াজখিনি দিছো এতিয়া মই ইয়াতে লং ইলাইচি আৰু ডালচেনি কেইটুকুৰামান দি দিম লগতে কাটি থোৱা কেঁচা জলকীয়া তিনিটাও দি দিছো এইখিনি অকণমান সময়তে লৰাই দিম এতিয়া মই ইয়াতে আদা আৰু নহৰুৰ যিখিনি পেষ্ট বনাই থৈছিলো সেইখিনি মই দি দিম আদা নহৰু পেষ্ট দিয়াৰ আগতে তেজপাত কেইখিলা মই দি ল'ব লাগিব তেজপাত কেইখিলা দি লৈছো তাৰ পিছত মই আদা নহৰুখিনি দি দিছো এতিয়া মই এই পিচি থোৱা পিঁয়াজ অকণমান যে থৈছিলো সেইকণ দি দিছো
এতিয়া মই মছলাৰ গুড়ি অলপ দিম। মছলাৰ গুড়ি দিলোঁ। এতিয়া মই ইয়াতে অকণমান চেনি দিম। চেনি দিলে কালাৰটো আহে, গতিকে ইয়াত অকণমান চেনি দিম। তো চেনি মই বেছি নিদিওঁ, অকণ এইকণেই দিম। এতিয়া ধুনীয়াকৈ লৰাই দিব লাগিব। তো এইখিনি ৰঙা পৰি গৈছে আৰু যথেষ্ট ধুনীয়াও গোন্ধ আহিছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। তো এইখিনি লৰাই দিছোঁ। ইয়াতে এতিয়া নিমখ আৰু হালধি এড কৰিম। প্ৰথমে মই অলপ হালধি দিম। এতিয়া নিমখ দিম। নিমখ দিয়া হৈ গৈছে। এতিয়া লৰাই দিম আৰু লৰাই লৈ কিনে অলপ সময়ৰ বাবে ঢাকনিখন মাৰি দিম। তো এতিয়া মোৰ গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু ঢাকনিখন মাৰি দিছোঁ। এতিয়া মই চাওঁ এইখিনি কি হৈছেগৈ। এইখিনি অলপ লৰাই দিম। খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু গোন্ধটো কিন্তু বিৰাট ধুনীয়া আহিছে। এতিয়া মই ইয়াত অলপমান পানী দিম। বেছি নিদিওঁ, অলপ দিম। এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিম আৰু বঢ়াই লৈ আকৌ পুনৰ ঢাকনিখন মাৰি দিম। প্ৰায় 2 মিনিটমান হৈ গৈছে। এতিয়া মই ইয়াতে এই যে বিলাহীটো দেখাইছিলোঁ, সেই বিলাহীটো মই কাটি থৈছোঁ আৰু এতিয়া মই সেই বিলাহীটো ইয়াতে দি দিম। কালাৰটো আচলতে দেখিবলৈ বেছি ধুনীয়া লাগিছে, কিন্তু কেমেৰাতহে বৰ বেছি ভাল ধৰণে আচলতে মোবাইলৰ ৰেকৰ্ডিং কৰি আছোঁ যে। তো এতিয়া মই আকৌ ঢাকনিখন 2 মিনিটমানৰ বাবে মাৰি দিম। এতিয়া মই ইয়াতে এই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। আলুখিনি ফ্ৰাই কৰোঁতে একেবাৰে সিজিয়ে গৈছে, গতিকে এতিয়া মই অকণমান সময়ৰ বাবে এনেকৈ লৰাই লৈ ইয়াতে পানী দি দিম। তাৰপিছত পানী দি লৈ কিনে 7 মিনিটমানৰ বাবে উতলিবলৈ মই গেছটো ল' ফ্লেমত দি দিম। তো এতিয়া মই ইয়াতে অলপ পানী দি দিম। আৰু এতিয়া এইখিনি প্ৰায় 7-8 মিনিটৰ বাবে
প্ৰথম মই হাই ফ্লেমত দি থম 2 মিনিটমান আৰু তাৰপিছত অকণমান সময়ৰ বাবে লো ফ্লেমত দি দিম। তো এতিয়া প্ৰায় 7-8 মিনিটমান উতল আহিছে। এতিয়া মই ইয়াতে এই যিখিনি লং, ইলাইচি আৰু ডালচেনি আছিলে খুন্দি থোৱা সেইখিনি মই দি দিম। এতিয়া আকৌ পুনৰ 1 মিনিটৰ বাবে মই ঢাকনিখন মাৰি দিম। তো 1 মিনিট হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি মই কুকাৰত ভৰাই দিম। তো এতিয়া মই কেৰাহীৰ পৰা কুকাৰলৈ লৈ আহিলোঁ। ইয়াতে এতিয়া অলপ পানী দি দিম। মই ইয়াতে অলপ পানী দিম আৰু এতিয়া মই এইখিনি গেছত দি লৈ হুইচেল 2টা মাৰিবলৈ এৰি দিম। এয়া মই গেছত পাতি দিলোঁ। এতিয়া মই 2টা হুইচেল মাৰিবলৈ দিম। তো 2টা হুইচেল মাৰিলে। তো এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া এইখিনি অলপ পাছত আমি খুলি লৈ চাম কেনেকুৱা হৈছে। তো এইখিনি মই এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে। মজা আছে, খুব ধুনীয়া হৈছে। তো এতিয়া মই ভাত খাম এই চব্জিখিনিৰ লগত। গতিকে ভিডিঅ'টো এতিয়া সামৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিবা। থেংক ইউ।